अंदर मेरे लिए नफरत है, आपके अंदर मेरे लिए गुस्सा है, आपके लिए मैं पप्पू हूँ, आपके लिए मैं अलग अलग गाली दे सकते हो, मगर मेरे अंदर आपके खिलाफ इतना सा भी गुस्सा, इतना सा भी क्रोध, इतनी सी भी नफरत नहीं है। मैं कांग्रेस हूँ और ये सब कांग्रेस हैं, और कांग्रेस ने और इस भावना ने इस देश को बनाया है। इस बात को आप कभी मत भूलिए। দুটা ৰাজনৈতিক দল আৰু দুজন সেনাপতি, এজন হ'ল নমো নামেৰে খ্যাত নৰেন্দ্ৰ মোদী আৰু আনজন ৰাগা নামেৰে খ্যাত ৰাহুল গান্ধী। বৰ্তমান দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত সৰ্বাধিক উচ্চাৰিত এই দুটাই নাম। এই দুয়োজনৰে জীৱনশৈলী, আদৰ্শ আৰু ৰাজনৈতিক ভাৱধাৰাৰ মাজত আছে আকাশ পাতাল প্ৰভেদ। নৰেন্দ্ৰ মোদী কেতিয়াও ৰাহুল গান্ধী হ'বগৈ নোৱাৰে আৰু ৰাহুল গান্ধী কেতিয়াও নৰেন্দ্ৰ মোদী হ'বগৈ নোৱাৰে। আজিৰ এই ভিডিঅ'টোত এওঁলোকৰ জীৱন ৰাশিৰ মাজতহে আলোকপাত কৰিবলৈ চেষ্টা কৰা হৈছে। এয়া কোনো ৰাজনৈতিক পৰ্যালোচনা নহয়। নৰেন্দ্ৰ মোদীৰ জন্ম 1950 চনৰ 17 ছেপ্টেম্বৰত বৰ্তমানৰ গুজৰাট তথা তেতিয়াৰ বম্বে ষ্টেটৰ মেহছানা জিলাৰ ৱাটনগৰত। দোকানী দামোদৰ দাস মূলচান্দ মোদী আৰু হীৰাবেন মোদীৰ 6টা ল'ৰা ছোৱালীৰ ভিতৰত নৰেন্দ্ৰ হ'ল তৃতীয়। সৰুতেই নৰেন্দ্ৰই ৱাটনগৰ ৰেলৱে ষ্টেচনত দেউতাকক চাহ বিক্ৰীত সহায় কৰিছিল। অলপমান ডাঙৰ হ'লত ককায়েকৰ সৈতে লগ লাগি বাছ টাৰ্মিনাছত এখন চাহৰ দোকান দিয়ে। নৰেন্দ্ৰ মোদীয়ে ৱাটনগৰতে স্কুলীয়া শিক্ষা সমাপ্ত কৰে আৰু শিক্ষকৰ মতে তেওঁ এজন মজলীয়া ছাত্ৰ, কিন্তু তীক্ষ্ণ তাৰ্কিক আছিল। ৰাহুল গান্ধীৰ জন্ম 1970 চনৰ 19 জুন দিল্লীত। পিতৃ ৰাজীৱ গান্ধী আৰু ইটালিয়ান মাতৃ ছোনিয়া গান্ধীৰ দুটা সন্তানৰ ভিতৰত জ্যেষ্ঠ হ'ল ৰাহুল। জন্মৰ সময়ত ৰাহুলৰ আইতাক ইন্দিৰা গান্ধী আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী। আনহাতে পিতৃ ৰাজীৱ গান্ধী পৰোক্ষ ৰাজনীতিৰ পৰা আঁতৰত থাকি পাইলট হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। সোণৰ চামুচ মুখত লৈ জন্ম হোৱা ৰাহুলক শৈশৱৰ পৰা ঘৰত লগোৱা লিগিৰিয়ে আগুৰি ৰাখিছিল আৰু কোনোদিনে কায়িক পৰিশ্ৰম কৰিব লগা হোৱা নাছিল ৰাহুলে। প্ৰথমে ৰাহুলে স্কুলীয়া শিক্ষা আৰম্ভ কৰে দিল্লীৰ ছেইণ্ট কলম্বিয়া স্কুলতে আৰু পিছত ডেৰাডুনৰ দা ডুন স্কুলত ভৰ্তি হয়। কিন্তু আইতাক ইন্দিৰা গান্ধীৰ হত্যা আৰু পিতৃ ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হোৱাত নিৰাপত্তাৰ বাবে 1984 চনত ৰাহুলক স্কুল এৰুৱাই দিয়া হয় আৰু ঘৰতে বাকী থকা স্কুলীয়া শিক্ষা দিয়া হয়। নৰেন্দ্ৰ মোদীয়ে কৈশোৰত গুজৰাট ৰাজ্যিক পৰিবহণ নিগমৰ ষ্টাফ কেণ্টিনত কাম কৰিবলৈ লয়। সেই সময়তে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ সংঘত যোগ দিয়ে আৰু অলপমান দিনৰ পিছত তেওঁ পূৰ্ণকালীন প্ৰচাৰক নিযুক্তি হয়। নাগপুৰত গৈ এটা প্ৰশিক্ষণ লৈ অহাৰ পিছত নৰেন্দ্ৰ মোদীক সংঘ পৰিবাৰৰ কাৰ্যালয়ত স্থান দিয়া হয়। সংঘৰ ছাত্ৰ উইং অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুজৰাট শাখাৰ দায়িত্ব নৰেন্দ্ৰ মোদীক দিয়া হয়। ইয়াৰ মাজতে নৰেন্দ্ৰ মোদীৰ সন্ন্যাসী হোৱাৰ মন যায় আৰু হাতত কোনো ধন নোলোৱাকৈ মাত্ৰ দুযোৰ কাপোৰ লৈ তেওঁ হিমালয়লৈ গুচি যায়। 2 বছৰ হিমালয়ত কটাই সন্ন্যাস জীৱনত আমনি লগাত তেওঁ উভতি আহে। গুজৰাট বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি তেওঁ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৰাজনীতি বিজ্ঞান বিভাগত। ৰাহুল গান্ধীয়ে স্কুলীয়া শিক্ষা ঘৰতে সমাপ্ত কৰাৰ পিছত কলেজীয়া শিক্ষা আৰম্ভ কৰে 1989 চনত দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজত। কিন্তু 1991 চনত ৰাহুলক হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত ভৰ্তি কৰা হয়। এনে সময়তে পিতৃ ৰাজীৱ গান্ধীক হত্যা কৰাত ৰাহুলক হাৰ্ভাৰ্ডৰ পৰা লৈ অহা হয় আৰু ৰুলিন্স কলেজৰ স্নাতক মহলাত ভৰ্তি কৰি দিয়া হয়। সেই কলেজৰ পৰাই ৰাহুলে 1994 চনত স্নাতক ডিগ্ৰী লাভ কৰে। নিৰাপত্তাৰ বাবে ৰুলিন্স কলেজত ৰাহুলৰ নাম সলনি কৰি ৰাহুল ভিঞ্চি কৰা হৈছিল আৰু ডিগ্ৰীৰ প্ৰমাণপত্ৰত ৰাহুলৰ স্থানত সেই নামহে উল্লেখ আছে। ইয়াৰ পিছত ৰাহুলে কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজৰ পৰা 1995 চনত এমফিল ডিগ্ৰী লাভ কৰে
ইয়াৰ পিছতে তেওঁ লণ্ডনৰ মনিটৰ গ্ৰুপ নামৰ মেনেজমেণ্ট ফাৰ্মখনত চাকৰিত সোমায় 2002 চনত ৰাহুল ভাৰতলৈ স্থায়ীভাৱে উভতি আহি মুম্বাইৰ বেক পোষ্ট ছাৰ্ভিচ প্ৰাইভেট লিমিটেড নামৰ টেকন'লজি ফাৰ্মখনত সঞ্চালক ৰূপে যোগ দিয়ে নৰেন্দ্ৰ মোদী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত জড়িত হৈ থাকোঁতে জনসংঘৰ নেতা বসন্ত গজেন্দ্ৰ গাডকাৰ মাথালাল জগদা আদিৰ সংস্পৰ্শলৈ আহে পৰৱৰ্তী কালত এওঁলোকে ভাৰতীয় জনতা দলৰ গুজৰাট শাখা স্থাপন কৰে 1987 চনত RSSৰ পৰা মোদী বিজেপিলৈ আহে সেই সময়ত গুজৰাট বিজেপিত আছিল দুজন শক্তিশালী নেতা শংকৰ সিং ৱাঘেলা আৰু কেশুভাই পেটেল মুৰলী মনোহৰ যোশীৰ একতা যাত্ৰাত আগভাগ লোৱাৰ পিছতে মোদী ৰাজ্যিক বিজেপিত চৰ্চিত বিষয় হৈ পৰে 1995 চনৰ গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ ৰণনীতি নিৰ্ধাৰণত নৰেন্দ্ৰ মোদীয়ে আগভাগ লয় আৰু সুফলো পায় মোদী বিজেপিৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয় আৰু তেওঁক দিল্লীৰ কাৰ্যালয়লৈ লৈ অনা হয় গুজৰাটৰ উপৰি হাৰিয়ানা আৰু হিমাচল প্ৰদেশৰো দায়িত্ব তেওঁ চম্ভালে 1998 চনত বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ মোদী ৰাষ্ট্ৰীয় সচিব নিৰ্বাচিত হয় 1998 চনৰ গুজৰাট বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী নিৰ্বাচনত মোদীয়ে প্ৰত্যক্ষ উদ্যোগ লয় তেওঁ ৱাঘেলাপন্থীসকলক আঁতৰাই পেটেলৰ সমৰ্থকসকলক টিকট দিয়াৰ ব্যৱস্থা কৰে এই পদ্ধতিয়ে ভাল ফল দিয়ে আৰু গুজৰাট বিধানসভা নিৰ্বাচনত সেইবাৰ কেশুভাই পেটেল পুনৰ ক্ষমতালৈ আহে কিন্তু পেটেলৰ পৰি অহা স্বাস্থ্য ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ সোপাঢিলা প্ৰশাসন আদিৰ বাবে বিজেপি চৰকাৰখনৰ ভাৱমূৰ্তি বিনষ্ট হ'বলৈ ধৰে 2021ৰ ভূজ ভূমিকম্পত গুজৰাট কাহিল হৈ পৰে ফলত মোদীক পেটেলৰ মন্ত্ৰীসভাত উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়াৰ কথা চৰ্চালৈ আহে মোদীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা লালকৃষ্ণ আদৱানীৰ আৰু অটল বিহাৰী বাজপেয়ীক সন্মান কৰায় যে তেওঁ অকলে এই মুহূৰ্তত গুজৰাট বিজেপিৰ দায়িত্ব লোৱাৰ বাবে উপযুক্ত 2021 চনৰ 7 অক্টোবৰত কেশুভাই পেটেলৰ স্থানত নৰেন্দ্ৰ মোদীক গুজৰাটৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ'ল আৰু 2002 চনৰ ডিচেম্বৰত হ'ব লগা গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে দলৰ সমগ্ৰ দায়িত্ব তেওঁক দিয়া হ'ল নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধী দুয়োৰে জীৱন ইমান বৈচিত্ৰ্যৰে ভৰা আৰু দুয়োৰে জীৱনশৈলী আদৰ্শ আদিত ইমানবোৰ সমল আছে যে একেদিনাখনেই একেটা ভিডিঅ'তে মই শেষ কৰিব নোৱাৰোঁ আপোনালোকৰ আৰু যদি জনাৰ আগ্ৰহ আছে তেওঁলোকৰ প্ৰেম বিবাহ তেওঁলোকৰ মাজত হোৱা বিতৰ্ক বৰ্তমান জীৱনশৈলী এই বিষয়ে আপোনালোকে মতামত দিব যে আৰু ভিডিঅ' লাগে আকৌ মই কাইলৈ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম ভিডিঅ'ত ভুল শুদ্ধ আপোনালোকে আঙুলিয়াই দিব মোৰ ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব আপোনালোকৰ বহুমূলীয়া মতামত দিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ কোনোবা আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি অনুৰোধ জনালোঁ ধন্যবাদ জয় আই অসম